আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আমাৰ এইফালে কাম চলি আছে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। এইফালে এগৰাকীয়ে কাম লাগি আছে, সেইবোৰ পিচিং কৰি ল'ব লাগে। কৰি থোৱা আছে, ওপৰতো এটা আছে আৰু দৰকাৰ হ'লে আনিমগৈ। এতিয়া দেখা পাইছে আমাৰ এইফালে কামটোতো আধা আধি চলি আছে। এইখিনি বইল কৰা হৈ গ'ল, এইফালে সিজোৱা হৈ গ'ল আৰু এইখিনি সিজি আছে। দেখাইছোঁ ওচৰৰ পৰা, এনেকৈ পূৰা উতল আহিব লাগিব। পোন্ধৰ 20 মিনিট সিজাব লাগে। 15-20 মিনিট সিজোৱাৰ পিছত আপোনালোকে ওলাই দিব পাৰিব, কাৰণ ইয়াত যিখিনি ভেঁকুৰ বেক্টেৰিয়া আছে সেইখিনি মাৰিব লাগে বুলি কৈছিল, য'ত আমি বীজটো আনিব গৈছিলোঁ। যদি আপোনালোকেও কাঠফুলা খেতি কৰিম বুলি ভাবিছে তেন্তে ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে আৰু ক'ত বীজটো পায় তাকো এইখিনি সিজা মানে আমাৰ এইখিনি অকণমান পানীটো ওলালে এইখিনিতে নিব পৰা যাব। ঠাণ্ডা হ'ল। আগফালে শাৰী আছিলে, সাৰা জেগাখিনি দি দিব লাগিব। ইমানটো চাইজৰ সেইখিনি কৰি ল'লে হ'ব। পলিথিনৰ বেক চাইডটো চপাই এনেকৈ ৰছী দি বান্ধি ল'ব লাগিব, নহ'লে ৰবৰ দিলেও হয়। বান্ধিলে পলিথিনটো গোল হ'ব। এয়া দেখিছে পলিথিনটো আমাৰ দুটামান বন্ধা হৈ আছে। এনাই অকণমান হাতে কামে লাগি দিলে, এই তাকে পলিথিন বান্ধি আছে। চাওক আপোনালোকে গাঁঠি দিছে কেনেকৈ। ফুৰি আহিছিলে ঘৰলৈ কাঠফুলা খেতি কৰা বুলি শুনি, তাকে চাই আছে কেনেকৈ আমি প্ৰচেছখিনি কৰিছোঁ। পলিথিনটো বন্ধাৰ পিছত এইটো উল্টাই দিব লাগিব। উল্টাই দিলে পাৰফেক্টলি গোল হৈ যায়, ৰাউণ্ড হৈ যায় শ্বেপটো। তেতিয়া ওপৰত বান্ধি ৰাখিবলৈ বা চাঙত ৰাখিবলৈ সুবিধা হয়। এয়া লুটিয়াই দিছে পলিথিনটো। আমাৰ কাঠফুলা বীজ ইয়াতে আছে। কাঠফুলা বীজখিনি আমি সৰু সৰু কৰি ল'লোঁ আৰু এইখিনি খেৰ দেখিছে, এইখিনি যিখিনি শুকাইছিলে 70% পানী উলিয়াই 30% থাকিব দিব লাগিব। তেতিয়াহে টোপোলাকেইটা গা পুঠিব। সেইফালে আছে নানি এটা, নানিটো হেল্প কৰি দিছে অলপ। আমি এতিয়া এইটো কাঠফুলা বীজটো 4 ভাগ কৰি এনেকৈ আমি 4 ভাগ কৰি ল'লোঁ। ইফালে ভাগ ইফালে ভাগ 4 ভাগ। এইখিনি খেৰ এটা টোপোলা ল'ম, এনেকুৱা আগত বনাইছিলোঁ। ফাৰ্ষ্ট টোপোলাটো এনেকৈ পেকিং কৰিব দিলোঁ। সেই ফাৰ্ষ্ট খেৰ সোমোৱাই লৈছে, ইয়াৰ ওপৰত বীজ দিব আৰু হেঁচক যিমান দাম আছে সিমান হেঁচক। পলিথিনটো দাঙিব নালাগে, এনেই হেঁচক খেৰখিনি অকল। খেৰখিনি 4 ইঞ্চিমান কৰিব লাগিব। তাৰপিছত চাইডে চাইডে বীজ দিব লাগিব। টোপোলাটোৰ মাজত যদি স্পনখিনি বা এই বীজখিনি দি দিয়ে দেন ওলাবলৈ অকণমান অসুবিধা হয়। ইফালে দিয়ক, এইফালে পোৱাই নাই। মাজত হৈ গ'ল হেঁচিব নালাগে, আপুনি খেৰ দি দিয়ক। নাই, টোপোলাখিনি এনেকৈ পেকিং কৰিব দিছোঁ যে মইতো পিছৰখিনি পেকিং কৰিমেই। ফাৰ্ষ্ট টোপোলাটো আপোনালোকক দেখাবৰ কাৰণে এইটো কেনেকৈনো কৰে। খেৰখিনি দিয়াৰ পিছত পূৰা হেঁচি দিব লাগিব। যিমানে হেঁচে টোপোলাটো সিমানেই ভাল হ'ব।
সেকেন্ড তৰফটো যদি 4 ইঞ্চি হৈ যায় দেন আকৌ স্পন দি আকৌ খেৰ দিব লাগিব। প্ৰথম খেৰ দিয়া হ'ল, তাৰপৰা বীজ দিয়া হ'ল, আকৌ ওপৰত খেৰ দি আকৌ ওপৰত বীজ দিয়া হ'ব। এনেকৈ চাৰিটা তৰফ বনাই পেকিং কৰা হ'ব। এনে প্ৰথম টোপোলাটো কৰি দিলে আৰু আমি এতিয়া বাকীখিনি কৰি লওঁ পটাপট। Years later. আমাৰ এইকেইটা কাঠফুলাৰ টোপোলা আজি 3 দিনমান হৈ গ'ল পেকিং কৰা। এইকেইটা নতুন হয়, এইকেইটা বগা বগা দেখিছে। এইকেইটা কটন হয়, বতাহ চলাচল কৰিবলৈ দিয়া হৈছে আৰু মাখি যাতে ভিতৰত সোমাই নাযায় সেইবাবে কটন দিব লাগে। এনেকৈ যদি আপোনালোকে কাঠফুলা খেতি কৰিম বুলি ভাবে দেন মোৰ লগত কণ্টেক্ট কৰিব পাৰে, নহ'লে বা আমি অচিন্ত মেচ মৰাণৰ পৰা আনিছিলোঁগৈ। তেওঁৰ কণ্টেক্ট নাম্বাৰটো তলত ডেছক্ৰিপশ্যনত আপোনালোকে তেওঁৰ নাম্বাৰটো পাই যাব, তাৰ পৰা লৈ ল'ব পাৰিব। অচিন্ত মেচ ডাঙৰীয়াৰ লগত আপোনালোকে কণ্টেক্ট কৰিলে ভাল বীজ পাব। তেওঁ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কৰি আছে বৰ্তমান, আৰু ঘৰতে এনেকৈ কাঠফুলাৰ টোপোলা বা এইবোৰ চিলিণ্ডাৰ পেকিঙৰ কাম কৰে। তেনেকৈও ল'ব পাৰিব আপোনালোকে। 15 দিনমান হৈ যোৱাৰ পিছত কটন আঁতৰাই দিব পাৰিব ফুটাবোৰৰ পৰা, যাতে হাৱাটো ভালকৈ চলাচল কৰিব পাৰে। স্প্ৰে লৈ পিনে মাজে মাজে পানীও দিব লাগিব। এয়া দেখিছে কাঠফুলা আমাৰ ওলাইছে। এইটো পাহি, এটা পাহি আৰু আছে টোপোলা। চাঙত ৰাখিছিলোঁ, চাঙত এই তলৰ ফালেও কেতিয়াবা ওলাই যায়, সেইটো কাৰণে অকণমান দিব লগা হয়। এইটো দেখিছে কেনেকৈ তলৰ ফালৰ পৰা ওলাইছে। এনেকৈ ওলাব সৰুকৈ, তাৰপৰা এনেকৈ 2 দিনৰ পিছত এনেকুৱা হ'ব। আছে আৰু এইখিনি বাকী আছেগে। খালি এইফালেহে আমাৰ এই মহাশয়ৰ কি হ'ল, কুহুমুহূৰ্ত এনেকৈ হৈ থাকিলে। সেইটো বাৰু পেকিং কৰাও দেৰি হৈছিলে, সেইটো কাৰণে অকণমান। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কণ্টেক্ট নাম্বাৰটো তাত ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰাই অৰ্ডাৰ কৰি ল'ব পাৰিব কাঠফুলা।